সো এগেইনস কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো বাকি ভিডিও দিয়া দেৰি হৈছে মানে ঘৰৰ কামত লাগি থকা পৰিছে ন হেতু কাৰণে আপোনালোকৰ মাজত বহুতে কৈছিল যে দাদা ঘৰখন দেখাব লাগে একচুয়ালি গুটেখিনি কমপ্লিট নাই ঘৰখনৰ হেতু কাৰণে মানে দেখাবলৈ ইমান ভাল লাগি থাকা নাই তথাপিও বহুতৰ ৰিকুৱেষ্ট সো যিমানখিনি কাম হৈছে গুটেখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দি আছো আৰু বৰ্তমান কি কাম চলি আছে আৰু দেখাই আছো আপোনালোকে জাস্ট ব্লগটো শেষলৈকে কন্টিনিউ কৰি গৈ থাকিব আৰু কিমান কি টকা লাগিছে আৰু এতিয়ালৈকে বৰ্তমানলৈকে ঘৰটোত তো গুটেখিনি আপোনালোকক কম আপোনালোকে ব্লগটো শেষলৈকে খালি কন্টিনিউ কৰি গৈ থাকিব গাইজ একদম ৰাস্তাত আহি গৈছে আৰু ৰাস্তাৰ পৰা আপোনালোকক দেখাই দি আছো এইফালে যে সন্মুখত এনেকৈ এতিয়াও কাম চলি আছে দেখা পাইছে কমপ্লিট হোৱা নাই কিন্তু আপোনালোকৰ বহুতৰ ৰিকুৱেষ্ট যে ঘৰটো দেখাওক 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 সেইটো কাৰণে দেখাই আছে আৰু বাকি একো ঠিক হোৱা নাই বৰ্তমান এতিয়ালৈকে এইফালে সন্মুখৰ ফালৰ পৰা দেখা পাইছে সন্মুখত কাম চলি আছে আৰু এইফালে গ্লাছো লগাই দেখা পৰিছে এইয়া ওপৰত লগোৱা পৰিছে আৰু বাৰ্নিছৰ কামো চলি আছে পালাবোৰৰ সো এইফালে যাব পাৰি ধুনীয়াকৈ সিফালেও আহিব পাৰি দুটা ষ্টেপ আছে দেখা পাইছে বাকি এইফালে কৰিডৰটো এতিয়াও কমপ্লিট হোৱাকৈ নাই আৰু এইফালে গাইজ ন ফল চিলিং লগোৱা হৈ গ'ল গোটেইকেইটা ৰুমত আৰু এইফালে টাইলছ কেনেকুৱা লাগিছে টাইলছটো জনাব এইটো পুৰা ৰুমবোৰ এতিয়া খালী খালী হৈছে যিহেতু কমপ্লিট হোৱাই নাই ন আৰু এইফালে এইটো বস্তুবোৰ আছে আৰু এইফালে এটা ৰুম দেখা পাইছে এইটো এইফালে এটা ৰুম দেখা পাইছে আৰু বিছনা চিছনা বোলো চব খুলি থোৱা পৰিছে আৰু যিহেতু এতিয়াও কমপ্লিট হোৱা নাই আৰু ইয়াতে হোৱাইট টাইলছটো লগোৱা পৰিছে এইফালে চিলিং লাইট চিট অল কমপ্লিট হৈ গ'ল আৰু এইফালে এটা ৰুম দেখা পাইছে আৰু টোটেল ন 6টা ৰুম আছে 1300 স্কোৱাৰ ফিট মান হ'ব অল আৰু এইফালে ন পালাবোৰৰ বাৰ্নিছ মাৰি থকা পৰিছে দেখা পাইছে গাইছে অল যেতিয়া কমপ্লিট হ'ব ন তেতিয়া আপোনালোক ধুনীয়াকৈ দেখাম যেতিয়া গোটেই ভিতৰখিনি কমপ্লিট হ'ব এতিয়া জাষ্ট অকণমান দেখালোঁ আৰু বহুতৰ ৰিকুৱেষ্ট আছিলে বাকী গাইছে ঘৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাব হেল্ল' পাৰ্চেল ন ঠিক আছে গাইছে পাৰ্চেল এটা আহিছে লৈ লওঁ গাইছে প্ৰডাক্ট এটা অৰ্ডাৰ দিছিলোঁ মানে এইটো আহি গ'ল কিনো প্ৰডাক্ট ব'ল আপোনালোকক দেখাই দি আছোঁ থৈ দিয়কচোন এই ফেচ ৱাছ এই অকণমানহে আছে এই মুস্তাকৰ অচিয়ন ফেচ ৱাছ দেখা নাই এইটো অকণমান আছে এইটো কাৰণে দুটা আগৰ অৰ্ডাৰ দি লৈ আহিলোঁ তুমি দেখা পাইছা 2-3 বছৰ মানে আগৰ পৰা মই ইউজ কৰি আছো এইটো মুস্তাকৰ অচিয়ন ফেচ ৱাছ এইটো নাইকিয়া আছে কাৰণে অৰ্ডাৰ দি লৈ আহিলোঁ তো আপোনালোকে দেখা পাইছে ন মুস্তাকৰ অচিয়ন ফেচ ৱাছ এইটো মই বহুত বেছি ইউজ কৰিছোঁ ভাল ফলাফল পাইছোঁ এই ফেচ ৱাছটো ন পুৰুষৰ কঠিন ছালৰ বাবে বনোৱা হৈছে মুখত যেতিয়া পিম্পলছৰ কলা কলা দাগ কৰে তেতিয়া মানে এইবোৰ এইটো ইউজ কৰিলে চব সমাধান হৈ যাব আপোনালোকৰ যদি এনেকুৱা সমস্যা আছে তেনেহ'লে আপোনালোকে এইটো ইউজ কৰিব পাৰে আৰু ইয়াতে আছে চেলিচিলিক এচিড যিয়ে পিম্পলছবোৰ নাইকিয়া কৰে আৰু মুখখন যেতিয়া বহুত বেছি অইলি হৈ যায় ন মানে এইবোৰ নাইকিয়া কৰি পেলাই আৰু ইয়াতে আছে লিভাৰাইজৰ এক্সট্ৰেক্ট যিয়ে মানে স্কিনখন পুৰা ব্ৰাইটেন কৰি তোলে ইনষ্টেণ্ট পুৰা জিলিকাই তোলে মানে আৰু ইয়াতে আছে মেন্থল যিয়ে মানে পুৰা স্কিনখন ঠাণ্ডা কৰি ৰাখে পুৰা ৰিফ্ৰেছিং ফিল এটা আনে আৰু ইয়াতে হাৰ্মফুল কেমিকেল ন একোৱে নাই নিখনদাই ইউজ কৰিব পাৰি মানে সেইটো কাৰণে মই পুৰা ইউজ কৰি আছো ভাল ফলাফল পাইছো কৈছে এইটো প্ৰডাক্টৰ ন ফ্লিপকাৰ্টত 7.5 লাখতকৈ ভাল ৰিভিউ আছে আৰু প্ৰাইজো বেছি নহয় দুটামান থাকে 125 টকা মানত পাই যে ভাল অফাৰত লৈ ল'লে তো লিংক ডেছক্ৰিপশ্যন কমেণ্ট পিনটো পাব বাৰু তো এতিয়া মই ইউজ কৰি দেখাই দি আছো ফাৰ্ষ্ট মুখখন ধুই ল'লে হ'ল তাৰপিছত নিজৰ মুখৰ অনুযায়ী এনেকৈ অলপমান লৈ ল'লে হ'ল তাৰপিছত ধুনীয়াকৈ এনেকৈ মাছাজ দিব আৰু গাইছে ইয়াৰ স্মেলটো ন কি বঢ়িয়া মানে বহুত বেছি গোন্ধটো ভাল হয় মানে আৰু গাইছে এবাৰ ইউজ কৰিলে ন 45 দিন মানলৈকে ফেচটো ন পুৰা বঢ়িয়া হৈ থাকে গাইছে এতিয়া স্কিনখন চাওক কি বঢ়িয়াকৈ মানে ব্ৰাইটেন কৰি তুলিছে দেখা পাইছে ন মানে ফ্ৰেছনেছ এটা আনি দিয়ে আপোনালোকে জল্দি অৰ্ডাৰ দি দিয়ক আৰু লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনতে পাই যাব ভাল এটা প্ৰাইজত পাই যাব 125 টকা মানতে পাই যাব জল্দি অৰ্ডাৰ দি দিব আৰু গাইছে গ্লাছবোৰ ন ব্লেক টাইপৰ লগোৱা পৰিছে আৰু কেনেকুৱা লাগিছে জনাব এইফালে দেখা পাইছে আৰু গ্লাছবোৰ বহুত বেছি ভাঙিছে মানে কি কম আৰু গৈছে আহি পাই গ'লো বিশাল মাৰ্কেট মানে ঘৰৰ পৰ্দাখিনি নিবলৈ এইফালে লৈ ল'লো আৰু গোটেইখিনি দেখা পাইছে গোটেই কেনেকুৱা লাগিছে পৰ্দাবোৰ জনাব আৰু ঘৰৰ পৰা আপোনালোকক দেখাইছোঁ বাৰু ভালকৈ এইফালে আহি পাই গ'লো ঘৰ ইয়াত দেখাই আছোঁ আৰু নিহাহঁতক বাকী ফিটিং হোৱাৰ পিছত আপোনালোকক দেখাম বাৰু আল্ট্ৰাচাউণ্ড কৰি আহিছিলে ঠিক হৈছিলে বেছি এইফালে নিহাৰ প্ৰব্লেম এটা হৈ গ'ল লগালগ এতিয়া নগাঁও নি আছোঁ নগাঁও নাৰ্ছিং হোমত নি আছোঁ মানে কি ক'ব আৰু দিনে বেয়া আছিলে চ' কি প্ৰব্লেম হৈছে আপোনালোকক কৈ আছোঁ বাৰু
গৈছে এইফালে ডক্টৰক দেখাবলৈ ন ৰিচিপ্ট কাটা হৈ গ'ল গৈছে আহি পাই গ'লো চাউচুৰীয়া নাৰ্ছিং হোম এইফালে বিতুপন্দা ভাল ন ভালে ভাল ন তো ইয়াতে মানে নিশাক লৈ আহিলোঁ অলপমান কিবা এটা প্ৰব্লেম হৈছিলে চ' এতিয়া জল্দি লৈ আহিলোঁ আৰু অকণমান পিছত চাউ দেখুৱাম 1 নম্বৰতে দি থৈ দিছে নেকি একটা তোমাৰ 1 নম্বৰতে দিয়া আছে 1 নম্বৰতে ন এনেকৈ দেখাই যাব পাৰিবা গোটেইখিনি আল্ট্ৰাচাউণ্ডো কৰি যাব পাৰিবা ধুনীয়াকৈ তাকে বঢ়িয়াকেইটা চাওক দেখাই কৰি ল'লোঁ তাৰপিছত কি ৰিপৰ্টৰ বিলাক কি বিলাক গোটেইখিনি আকৌ কৈ আছোঁ গাইছা আল্ট্ৰাচাউণ্ড কৰিলোঁ তাৰপিছত টেষ্ট পৰীক্ষাৰ কাৰণে ব্লাড দিয়া হৈ গ'ল চ' ৰিপৰ্ট ওলাওঁতে আৰু 1.5 ঘণ্টামান লাগিব গাইছা জল্দি ন নাৰ্ছিং হোম মানে কাৰণটো হ'ল ৰাতিপুৱা পুৰা বৰষুণ পৰি আছিলে বৰষুণ পৰি থাকোঁতে ন নিহা মানে ককাহঁতৰ ঘৰত যাওঁতে শ্লিপ খাই পৰি গৈছিলে চ' প্ৰেগনেঞ্চি 4 মান্থ পাৰ হৈছে গম পাই এনেকৈ কঁকাল চকাল বিষ হৈ গ'ল সেইটো কাৰণে ভাবিলোঁ নাই চাই থাকিলে নহ'ব ফটাফট লৈ আহিলোঁ আৰু এতিয়া আল্ট্ৰাচাউণ্ড কৰোৱা হৈ গ'ল ব্লাড টেষ্ট কৰোৱা হৈ গ'ল এতিয়া জাষ্ট ৰিপৰ্টটো ওলাব আছে ৰিপৰ্টটো ওলালে আপোনালোক জনাম আৰু সকলো যাতে ঠিক ঠাকে থাকে আৰু পিছে ভগৱানৰ কৃপা ন একো প্ৰব্লেম নহ'ল পৰাৰ কাৰণে অলপ বিষ হ'ল তথাপি ভয় লাগিলে ন সেইটো কাৰণে লৈ গ'লো আৰু এতিয়া মানে টেনশ্যন নাই যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু একদম মুস্তাকৰ ৱেচন ফেচ ৱাছটো বাই কৰিবলৈ একদমেই নাপাহৰিব লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত দি আছে এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব জল্দি এতিয়া এইটো অৰ্ডাৰ দি দিওঁ